ভাৰত স্বাধীনতা হোৱা ৭০টা বছৰ গৰকিলে, কিন্তু আজিলৈকে শিৱসাগৰ জিলাৰ হাঁহচৰা পঞ্চায়তৰ এটা জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে হাঁহচৰাৰ লাটুম গাঁওবাসীক, যাৰ ফলত জৰাজীৰ্ণ বোকাৰে পৰিপূৰ্ণ পথ নিৰ্মাণত ব্যস্ত হৈ পৰিল এজাক মহিলা। কেৱল পথ নিৰ্মাণেই নহয়, বোকাময় পথত গছৰ ডাল ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে হাঁহচৰা লাটুম গাঁৱৰ মহিলাই। প্ৰতিনিধি আহিলেও ক'ত ৰাস্তা বনাই দিম বুলি কয়, ক'তা আজিলৈকেতো ক'তা একোৱে কৰি দিয়া নাই। আজি ইমান বছৰ গৈছে, তাৰমানে গোটেই বছৰ এনেকৈ আমি মাইকী মানুহে মেৰামতি কৰিব লগা হৈছে। সুবিধা দিয়া নাই চৰকাৰে। মাহৰ নিচিনাকৈ কেইটামান শিলগুটি পেলালে আজি 5 বছৰ আগতে, তাৰপৰা একো খবৰ খাতি নাই। ভোট দিয়াখিনি সময়ত কয় ৰাস্তাটো ভাল কৰি দিম, বাইদেউহে ভোট দিবলৈ যাব। এইবাৰ পৰা আমি ভোটো নিদিওঁ। ৰাস্তাটো যদি আমাক চৰকাৰে ভাল কৰি নিদিয়ে আমি ভোটো নিদিওঁ। এবাৰ অকণমান ৰাস্তা এডোখৰী হোৱা হ'লেও বেলেগ আছিলে, গোটেই ৰাস্তাটোৱে আমাৰ বোকা। কোনেও মানে এইখিনি চৰকাৰে একো সা সুবিধা নিদিয়ে। পঞ্চায়তৰ ফালৰ পৰা মানুহো তেনেকৈ আমাৰ নাহে। ভোট দিবৰ সময়ত ভোট বিচাৰিহে আহে, বাকী সময়ত নাহে কোনো। খবৰে নলয় ৰাস্তাটো কেনেকুৱা, কি মানে বোকাই হৈছে নে কি। আমি বাৰিষা কিমান কষ্ট কৰি ওলাবলগীয়া হৈছে, কিমান ল'ৰা ছোৱালীবোৰ তেনেকৈ যাবলগীয়া হৈছে। শিৱসাগৰৰ পৰা ব্যুৰ' ৰিপৰ্ট, নেশ্যন টক্স 24।